এতিয়া APSC কোচিং লৈ আছে আৰু লগতে UPSC কৰি আছে গুৱাহাটীত গান এনেই গুণগুণাই থাকে আৰু গান গাই আছে তোমাৰ ভিডিঅ' চাওঁ আৰু মন বিভাগৰ ভিডিঅ' চাওঁ আৰু বিশেষ মোৰ ভিডিঅ'টোত আজি নাই তথাপিও এজন ল'ৰাই মানে মোৰ ভিডিঅ' চাই খুব ভাল পায় আৰু ল'ৰাটো অকণমান কিবা এটা কমি আছে আপোনালোকক দেখামগৈ তাৰ ওচৰত মাতি পঠাইছে যাম লগ কৰিমগৈ কিনো কথা কয় কি কথা বতৰা পাতিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ল'ৰাটোক যিহেতু অকণমান সৰু সুৰা প্ৰব্লেম এটা আছে বৰ কথাবোৰ স্পষ্ট কৰিব নোৱাৰে গতিকে মই নিজে গৈছোঁ সেই ল'ৰাটোৰ ওচৰলৈ তো গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব গৈ আছোঁ ল'ৰাটোৰ ওচৰলৈ চাৰিওফালে পকা ধান এতিয়া এই ৰাস্তাটোৰ ফালে যাব লাগিব এইটো আপোনালোকে দেখিছে এই ৰাস্তাটোৰ ফালে যাব লাগিব এখন দলং এখন পাৰ হ'ব লাগিব এফালে আপোনালোকে দেখিছে এফালে মানে সৰু সুৰা এখন নৈ হয় আৰু এইটো মথাউৰি চিষ্টেম আৰু ইয়াত চাওক আন্ধাৰ এইডোখৰমূৰীয়া আৰু ল'ৰাটো ঘৰত পাই গ'লোহি এতিয়া ফোন কৰিছোঁ মাকে আহি আছোঁ কৈছে মাকৰ লগতো কথা পাতিম আৰু মোৰ ভিডিঅ' কিয় ভাল লাগে ডিটেইলছ কথা আপোনালোকক ক'ম আৰু মই যি ঠাইত আহিছোঁ এইখন তামুলীঘাট গাঁও বুলি কয় অকণমান এডোখৰ ভিতৰুৱা হয় আৰু ল'ৰাটোৰ নাম মই নাজানো সুধিলেহে গম পাম এতিয়া মই ল'ৰাটোৰ ঘৰত আহি গ'লোঁ এতিয়া লগ পাইছোঁ মইতো তাৰ নামটো নাজানো সুধিব লাগিব আৰু কিয় ভাল পায় সেইটো কথাও সুধিব লাগিব এজনে ল'ৰাজন তোমাৰ নামটো কি আছিলে ধনশ্যাম ৰাজবংশী মোৰ ভিডিঅ' কিয় ভাল পা হা অঁ ভাল পোৱা মোৰ ভিডিঅ' স্কুল গৈছিলা না তুমি অঁ কিয় পা এৰি দিলা ফাইভৰ পৰা অঁ এই জন্মৰ পৰা এনেকুৱা নেকি অঁ এতিয়া মোৰ ভিডিঅ'টোতো উলিয়াব নিজে চাই তো কিমান বছৰ হ'ল তাৰ এতিয়া 18 বছৰ হ'ল সম্পূৰ্ণ হ'ল 18 বছৰ আগত ই ডেকাই হৈ গ'ল দেখিছ হা ঘৰতে থাকে কাম বনবিলাক কৰে আৰু এইবোৰ অকণমান নাৰ্চাৰী নিচিনাকৈ আগতে বনাইছিলোঁ যে তেতিয়া এইবিলাক ফুলৰ অকণমান যত্ন লয় গছ পুলি কিবা কিবি এইবোৰ ৰুৱে শাক পাতৰ লগত দেউতাকৰ লগত অকণমান লাগে গৰু ছাগলী গাহৰি চব তাই মানে হেৰি কৰিব পাৰে স্কুল LP স্কুল পূৰা কৰিছিলে LP স্কুল মানে ইয়াৰ হেৰিয়ত থৈছিলোঁ প্ৰতিবন্ধী স্কুল আছে দুলীয়াজান মিনালিটিত তাত থৈছিলোঁ তাত থাকিলে এই 15 চনৰ পৰা থাকিলে মেলি এতিয়া ক্লাছ 6লৈ পালেগৈ আৰু ক'ভিডৰ সময়ত দুবাৰকৈ ক'ভিড হ'ল তাৰপিছত আহি মানে তাত থাকিব মন নকৰা হ'ল যে ঘৰলৈ যাওঁ অংকল কৈ থাকে লৈ আহিলোঁ আৰু পিছত অকণমান লিখা মেলাত অসুবিধা হয় কাৰণে পঢ়িবলৈ অকণমান অসুবিধা হ'ল আৰু নোৱাৰিলেগৈ আপোনালোকে দেখিছে ল'ৰাটো মানে কথা কোৱাত অকণ অসুবিধা হৈছে আৰু বৰ খোজ কাটলবিনো মানে ভাল নহয় জন্ম পাই এনেকুৱা বুলি কৈছে আৰু স্কুল গৈছিলে ন কিবা কবিতা মুখস্থ আছে নেকি হে আছে হবাই মনত পেলাব লাগে নাই কিবা এটা কোৱা আকৌ আৰু মোৰ ভিডিঅ'টো কেনেকৈ উলিয়াই তুমি উলিয়াই দেখুৱাচোন এবাৰ এতিয়া মোৰ ভিডিঅ' কেনেকৈ উলিয়াই লয় মানে চেনেলটো ই মোক দেখাব ওলাই গ'ল কেলে ভাল লাগে মোৰ ভিডিঅ'বিলাক এনেকৈ ভাল লাগে অঁ আপুনি ভাল লাগে অঁ আৰু মোক লগ পাই পিনে কেনেকুৱা লাগিছে আজি ভাল লাগিছে সেইদিনা মোক কি বুলি কৈছিলা হেল্ল' গাইছ না কি বুলি কৈছিলা কেনেকৈ কৈছিলা কৈ দিয়াচোন এবাৰ কৈ দিয়া এবাৰ কৈ দিয়া হেল্ল' গাইছ আপোনালোকে শুনিলে মানে কিছুমান মানুহে মইতো তেনেকৈ নকৰোঁ কিছুমানে মানে কয় এনেকৈ আৰম্ভণি কৰে ভিডিঅ' কৰিলে মানে কিন্তু সেইটো কথাকে কৈছে খুব ভাল পায় বোলে ভিডিঅ' আৰু ই ভালকৈ থাকক আৰু পঢ়িছিলে বেচে অকণমান তাৰ কমি আছে মানসিক বা শাৰীৰিকভাৱে তো লগ পায়ো ভাল লাগিছে ইয়াক আপোনাৰ ল'ৰা ছোৱালী কেইজন আছিলে ল'ৰা দুজন অঁ ডাঙৰজনক নেদেখিলোঁ যে
অঁ ডাঙৰজন আছে এতিয়া এই গৰু আনিবলৈ গৈছে। অঁ কিবা পঢ়ি আছে নেকি? অঁ পঢ়ি আছে, এই এতিয়া APSC কোচিং লৈ আছে আৰু লগতে UPSC কৰি আছে, গুৱাহাটীত কৰি আছে, SPMIS একাডেমিত কৰি আছে। অঁ আৰু আপোনালোকে আশীৰ্বাদ দিব, তাইও মানে সিও সফল হৈ আহক, গাঁওখনৰ নাম তাকে বিচাৰোঁ, ঘৰখনৰ লগতে গাঁওখনৰ লগতে অঞ্চলটোৰ কাৰণে যাতে সি সুনাম কঢ়িয়াই আনক, আৰু সেইটোৱে আশা কৰোঁ মাক হিচাপে। বা এই কবিতা এটাকে দিয়া না পাই থাকিলে মাৰ লগত মাতাচোন, মাৰ লগত মাতা। আপুনি মাতি দিয়কচোন, পাই কেলে নেমাতা এনেই। আৰু কিবা এটা কৈ দিয়া আকৌ, মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়া আকৌ, কৈ দিয়া। ভালে চেনেলটো চাই একদম ধুনীয়াকে, আৰু মানুহটো ধুনীয়া, আৰু লাইক কমেণ্ট চব কৰিবা ভিডিঅ'টো, আৰু নতুন ভিডিঅ' পাবা, ভিডিঅ'বিলাক ভালে, আৰু চাই মেলি আপোনালোকে চাব। আৰু মোক কিবা লাগিব নেকি, কিবা বিচাৰিছা নেকি তুমি? মই ধুনীয়াকৈ তোমাক চাৰ্ট এটা আনি দিম দেই, স্পৰ্টিং এটা আনি দিম, মোৰ ফালৰ পৰা দিম আকৌ। হে এতিয়া মানে হঠাৎ অহা হ'লতো নানিলোঁ দেই। গান এনেই গুণগুণাই থাকে আৰু গান গাই কৈছে, গান চান গুণগুণাই। জুবিনৰ গান খুব ভাল পায় নেকি, ষ্টেটাছ লগায়, তাৰপিছত নিজেও এতিয়া ইউটিউবৰ মানে কিছুমান শ্বৰ্ট ভিডিঅ'বিলাক নিজে বনাই কিনে দিয়ে, নিজৰ এতিয়া আছে তেনেকৈ কয় আৰু দেখাই থাকে মোক, ইমানখিনি হ'ল ছাবস্ক্ৰাইবাৰ, মোৰ ইমান হ'ল, ইমানকেইটা ভিডিঅ' দিছোঁ বুলি কিনে, সেইবোৰ চব নিজে কৰে, মই নাজানোৱে। আৰু এইফালে শ্বৰ্ট ভিডিঅ' দিয়া বোলে, ভিডিঅ'টো কি, ব্লগটোৰ নাম কি, শ্বৰ্ট ভিডিঅ' দিয়া চেনেলটোৰ নাম কৈ দিয়া। অঁ কিমান ছাবস্ক্ৰাইবাৰ হ'ল তোমাৰ? মোৰ ইয়াতে কিমান ছাবস্ক্ৰাইবাৰ হ'ল জানো, পাহৰি থাকিলা। আৰু আপোনালোকে ইয়াৰ চাব, ভিডিঅ' দিয়ে মানে আপোনালোকেও চাব, আৰু আপোনালোকে নিশ্চয় চাব, ভাল দিব চেষ্টা কৰিছে। কিমান হৈ গ'ল? 46টা হৈ গ'ল ন, 77 ভিডিঅ'ছ। মজা, মই চাব লাগিব দেই। আৰু জুবিনৰ গান খুব ভাল পোৱা বুলি কৈছে, গান এটা গোৱা, জুবিন এইটো ধুনীয়াকৈ গোৱা, ভাল লাগে গোৱা। মায়াবিনী ৰাতি আন্ধাৰ দেখা পালো তোমাৰ ছবি, সেইটো নেজানো। আচলতে সঁচাকৈ গান শুনি পিনে মোৰো বেয়া লাগি গৈছেগৈ। সঁচাকৈ যদি ভালকৈ যদি গাব পৰাহেঁতেন নহয়, জুবিনৰ গান নিশ্চয় গালেহেঁতেন। এতিয়া ফুটাব পৰা নাই। আপোনালোকে হয়তো শুনি পিনে কিছুমানে মনটো অকণ বেয়া লাগিছে, মোৰ এতিয়া শুনিও বেয়া লাগি গৈছে বেচেৰা। এতিয়া নিশ্চয় গানৰ প্ৰতিও ৰাপ আছিলে, এতিয়া ভগৱানে নিদিলে এতিয়া কি কৰিব, হয় নাই? এতিয়া দুখ কৰিতো লাভ নাই, গান গাই থাকিবা দেই। আৰু এটা গোৱা, আৰু কি জানা গোৱা, আৰু কি জানা গোৱা, আৰু এটা গাই দিয়া, আৰু বিহু অঁ পাহৰি থাকিলা, মনত পেলাই বিহু এটা গোৱা না, বিহু গোৱা কৈছে ভাল বিহু এটা গাই দিয়া তুমি। পাহৰি থাকিলা, ভালকে মনত পেলাবা দেই। ভিডিঅ' চোৱা আৰু তোমাৰ ভিডিঅ' চাওঁ, মন বিভাগৰ ভিডিঅ' চাওঁ, আৰু চাই কেনেকুৱা লাগে সিহঁতৰ? ভাল লাগে, ভালে। অঁ আৰু বোলে গাহৰি বিকিলে আজি, গাহৰি বিকি কি ল'বা? দোন আৰু হেৰি ল'ম, দিছিলে তাৰপিছত আইফোন। তাৰপিছত আৰু এই গাহৰি পইচা কোনে ল'লে এতিয়া? মায়ে দিব এতিয়া ন? আৰু এতিয়া বেয়া লাগিছে নেকি গাহৰি বিকি?
গাহৰিটো বিকি দিলা দিয়া লাগিছে আৰু আছে নাই গাহৰি আৰু এটা আছে অঁ গাহৰিটোৰ নাম দিছিলা নেকি কিবা ধুত ধুত না ধুন ধুত গাহৰি নাম দিব পৰা হৈ গ'লি বাই 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 ভিডিঅ' চাই থাকিবা দেই হেৰি আহিছোঁ অঁ